নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম লিংগ সংবেদনশীলতাৰ ওপৰত। বিশেষকৈ আমাৰ সমাজ ব্যৱস্থাত দেখা যায় যে পুত্ৰ আৰু কন্যা সন্তানৰ মাজত বিভিন্ন ধৰণৰ বিভেদ দেখা যায় আৰু নাৰী নিৰ্যাতনকে আদি কৰি বিভিন্ন ধৰণৰ ঘটনাই আমাৰ সমাজ ব্যৱস্থাক আগুৰি আছে। এতিয়া এনে ধৰণৰ কিছুমান সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইতিমধ্যে SRLMৰ আণ্ডাৰত যিবিলাক SHG আছে সেই SHGৰ যিসকল মহিলা আছে সেই মহিলাসকলক লিংগ সংবেদনশীলতাৰ ওপৰত এক শপত গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। এতিয়া SHGৰ যিসকল মহিলা তেখেতসকলে যে এই শপত ল'ব লাগে এনে নহয়, আচলতে প্ৰতিগৰাকী মহিলাই এই শপত গ্ৰহণ কৰা উচিত। সমাজত থকা লিংগ যি বৈষম্য সেই বৈষম্যৰ পৰা সমাজখনক উদ্ধাৰ কৰা উচিত। এতিয়া এই লিংগ সংবেদনশীলতাৰ ওপৰত শপত গ্ৰহণ কেনেকৈ কৰিব আপোনালোকে এবাৰ চাই লওক। প্ৰথম শপতটো হ'ল যে জন্ম নিয়ন্ত্ৰণৰ বাবে আমি পৰিয়াল পৰিকল্পনা পদ্ধতি অৱলম্বন কৰিম। দ্বিতীয়টো হ'ল পৰিয়াল পৰিকল্পনাৰ বিষয়ে আনকো উৎসাহিত কৰিম। তৃতীয়টো হ'ল ল'ৰাই হওক বা ছোৱালীয়েই হওক জন্মৰ সময়ত একেধৰণৰ আনন্দ কৰিম। চতুৰ্থটো হ'ল আমি কোনোদিনে ল'ৰা আৰু ছোৱালীৰ মাজত ভেদাভেদ নাৰাখোঁ। পঞ্চমটো হ'ল আমি আমাৰ ছোৱালীক প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ লগতে উচ্চ শিক্ষাৰ প্ৰতি উৎসাহিত কৰিম। ষষ্ঠটো হ'ল আমি আমাৰ কন্যা 18 বছৰীয়া হোৱাৰ পিছতহে বিয়াৰ কথা ভাবিম। সপ্তমটো হ'ল আমি আমাৰ কন্যাক বিয়া হোৱাৰ বাবে কেতিয়াও হেঁচা প্ৰয়োগ নকৰোঁ, তাৰ পৰিৱৰ্তে অৰ্থনৈতিক স্বাধীনতা আৰু স্বাৱলম্বিতা অৰ্জনৰ হকে উৎসাহিত কৰিম। অষ্টমত হ'ল আমি আমাৰ স্বাস্থ্য পুষ্টিশীলতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত যতন ল'ম। নৱমটো হ'ল আমাৰ ওপৰত হোৱা যিকোনো হিংসাত্মক ঘটনা আমি সহ্য নকৰোঁ। দশমটো হ'ল মহিলাৰ ওপৰত হোৱা হিংসাত্মক ঘটনাৰ বিৰুদ্ধে আমি সংঘবদ্ধভাৱে যুঁজ দিম। আৰু একাদশটো হ'ল আমি মহিলা সমাজৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ হকে কাম কৰিম বুলি সংকল্প ল'লোঁ। এইকেইটাই হ'ল মহিলাসকলে ল'ব লগা সংকল্প। এই সংকল্পখিনি আচলতে মহিলাসকলেই যে ল'ব লাগে এনে নহয়, পুৰুষসকলৰ ক্ষেত্ৰতো এই সংকল্প অতিকৈ আৱশ্যকীয়, যিহেতু সমাজ এখন পুৰুষ আৰু মহিলা দুয়োজনৰ সমন্বয়তহে গঢ়ি উঠে। এই যিখিনি সংকল্প এই সংকল্পখিনি মহিলাসকলে লোৱাৰ পাছত আচলতে পুৰুষসকলকো এই সংকল্পৰ কথা জনোৱা উচিত। সমাজ ব্যৱস্থাত নাৰীসকলেই লিংগ বৈষম্যৰ ক্ষেত্ৰত বেছিকৈ আগভাগ গ্ৰহণ কৰে। বিশেষকৈ পুত্ৰ আৰু কন্যা সন্তানৰ মাজত যি বিভেদ নীতি সেই বিভেদ নীতিত আগভাগ লোৱা দেখা যায় মহিলাসকলকেই। গতিকে প্ৰথম অৱস্থাত মহিলাসকলেই এনেধৰণৰ সংকল্প গ্ৰহণ কৰি যদি দৃঢ়ভাৱে তেওঁলোকে এই সংকল্প পালন কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আমাৰ সমাজত যি লিংগ বৈষম্যতাৰ সমস্যা আছে সেই বৈষম্যৰ পৰা নিশ্চয় পৰিত্ৰাণ পোৱা যাব। গতিকে আহক আমি সকলোৱে এই সংকল্পসমূহ মন আৰু হৃদয়েৰে পালন কৰিবলৈ চেষ্টা কৰোঁ। আজি ভিডিঅ'টোত আমি এই তথ্যখিনি আপোনালোকলৈ আগবঢ়াইছোঁ। যদি উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।